হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি এয়া তুলসী ভেটিৰ ওচৰত বহুত বন গজি আছিলে, ভাবিলোঁ কি অলপ চাফা কৰি দিওঁ। আৰু তুলসী ভেটিটোত তুলসী পুলিকেইটা অলপ সৰু। মই ভাবিলোঁ আজি ডাঙৰ পুলি দুটা আছে এইখিনিতে, সেইকাৰণে ভাবিলোঁ ইয়াতে লগাই দিওঁ, যিহেতুকে অহাকাইলৈ কাতি বিহু। আৰু সকলোকে কাতি বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল। আৰু আজি সোমবাৰ, অহাকালিতো বিহুৱেই, সেইটো কাৰণে ভাবিলোঁ অকণমান চাফা কৰি দিওঁ। এয়া একদম গোঁসাই ঘৰৰ লগতে আমাৰ তুলসীৰ ভেটিটো। এতিয়া মই ইয়াতে ডাঙৰ পুলি দুটা লগাই দিম। এয়া অকণমান চাফা কৰি আছোঁ। ল'ৰাই ভিডিঅ' কৰি আছিলে, সৰু ভিডিঅ', ভাবিলোঁ কি আপোনালোককো দেখাই দিওঁ। আৰু কাইলৈ কি কৰিব পাৰোঁ, কি দেখাব পাৰোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। অহাকালি বিহু বুলি কি কৰোঁ, বিহু বুলি পিঠা চিঠাটো একো বনোৱা নাই, কিন্তু হ'লেও ঘৰত গোঁসাই আগতে প্ৰসাদ দিয়া, এনেকৈ অলপ কাম আছে, দেখাম বাৰু আপোনালোকক। এয়া ল'ৰাই পানীৰ লগত খেলি আছে। এইখিনি মই ভিডিঅ' কৰা সেই গম নাপায়, পিছত গম পাইছে ঘূৰি চাওঁতে। সি একদম লাজ কৰে,